এইটো পুলিৰ যিটো কোৱালিটি আমি চাই পেলাই দেখিছোঁ যে ইয়াত এটাও গছ পুলি নমৰিব যদি আমি ভালকৈ সেইটো ৰোৱা যায়। আৰু ক্লাবক আমি মটিভেশ্যনেল এটা প্ৰগ্ৰাম এতিয়া লোৱা হ'ল, তেখেতসকলক কোৱা হৈছে কি ধৰণৰ কৰিব লাগে, আমাৰ কমিউনিটিৰ মানুহখিনি কেনেকুৱা আমি ইনভলভমেণ্ট কৰিব লাগে সেইখিনি আমি ধুনীয়াকৈ কোৱা হৈছে। গতিকে ইয়াত আমাৰ নিম গছ আছে, আমাৰ আম গছ আছে, আমাৰ আৰু কি বুলি কয় এইটো আউজাৰ আছে, আউজাৰ গছ আছে, আৰু কৃষ্ণচূড়া বা ৰাধাচূড়া এনেকুৱা ধৰণৰ গছ মিলাই পেলাই এটা ক্লাবক 400ডালকৈ দিয়া হৈছে। না সেইটো চবেই বুজিব লাগিব। নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যদি গছটো মানুহে অনাই যদি কাটে তেতিয়া নিজেও ধ্বংস হ'ব আৰু আনকো ধ্বংসৰ মুখেদি ঠেলি লৈ যোৱা হ'ব। গতিকে মই আমাৰ যিসকল মুৰব্বী আছে বা ষ্টেক হোল্ডাৰ যিসকল আছে, বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠান, আমাৰ যিসকলে ব্যৱসায় কৰা মানুহ আছে, খেতি কৰা মানুহ আছে, সকলোৱে পৃথিৱীৰ ভৱিষ্যতটো ভাবিব লাগিব। কাৰণ এতিয়া যি পৰিৱেশ হৈছে, পানী লেয়াৰটো বহুত তলত লাগি গুচি গ'ল। এতিয়া ড্ৰাগ ছিজন হৈ আছে, এতিয়া ছেপ্টেম্বৰ মাহত কোনেও ভবা নাছিল যে 40 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ যাব গৰমটো। গতিকে সেইটো এটা খুব ভয়ংকৰ এটা পৰিৱেশ আহি আছে আৰু সেইটোৰ লগত মোকাবিলা হোৱাৰ এটা পৰিৱেশ আহি পৰিছে। গতিকে চবেই এতিয়া যেনেকুৱা আমি নিজে বাচাব লাগে আনকো আমি বাচাব লাগিব। গতিকে অনা দৰকাৰত যাতে মানুহে গছ ধ্বংস কৰিব নালাগে, আৰু আমি নতুন জেনেৰেশ্যনক আমি প্ৰকৃতিৰ লগত যিটো কোএক্সিষ্টেন্স সেইটো আমি শিকাব লাগে। তেখেতৰ যি সুন্দৰ পদক্ষেপ আমাৰ বড়োলেণ্ডৰ কাৰণে তথা আমাৰ বিশ্বৰ মানৱ জাতিৰ কাৰণে যি সুন্দৰ পদক্ষেপ লৈছে সেইটো খুব প্ৰশংসনীয় আৰু চবে শলাগ লৈছে। আৰু ঠিক তেনেকুৱা গ্ৰীণ বড়োলেণ্ড মিছনে প্ৰতিটো সমষ্টি আমাৰ বিটিআৰৰ বৰ্তমান থকা 40টা সমষ্টিত মিনিমাম 5টা ক্লাবক সাঙুৰি লৈ পেলাই, যিসকলে ক্লাব ৰেজিষ্টাৰ ক্লাব তেখেতসকলক সাঙুৰি লৈ পেলাই এটা ক্লাবক 400টাকৈ গছপুলি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। আৰু আজি আমাৰ 32 নং ভেৰগাঁও সমষ্টিত আমাৰ সৰ্বমুঠ 10টা ক্লাবক আমি লিষ্ট দিছিলোঁ, আৰু সেই হিচাপে 10টা ক্লাবৰ সকলো বিষয়ববীয়াক আমি মাতি পেলাই আজি গ্ৰীণ বড়োলেণ্ডৰ মিছন ডাইৰেক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া নিজে আছে, আমাৰ নেহৰু যুৱ কেন্দ্ৰৰ ডেপুটি ডাইৰেক্টৰ ওদালগুৰিৰ আছে, আমাৰ এটা আগশাৰীৰ NGO তেখেতৰ চেয়াৰমেন আমাৰ ডক্টৰ মিলন দাস, তেওঁলোকে উপস্থিত থকাৰ এই কাৰ্যসূচীত আমি এটা ক্লাবক 400কৈ গছপুলি আমি ইয়াত বিতৰণ কৰিলোঁ। গছপুলিৰ লগতে আমি অকল গছপুলি দিয়া নাই, ইয়াত আমি ভাৰ্মি কম্পোষ্ট এটা গছত যাতে 2 কেজিকৈ পৰে এটা গছপুলিত, এই ভাৰ্মি কম্পোষ্টটো আমি দিছোঁ। তাৰপিছত প্ৰটেকশ্যনৰ কাৰণে গ্ৰীণ নেটৰ ব্যৱস্থা কৰা হৈছে, গ্ৰীণ নেটত আমি দিছোঁ। আৰু তেখেতসকলক ৰিকাৰিং হিচাপে ক্লাবক 50,000কৈ টকা দিয়া হ'ব। 25,000 কম দিনৰ ভিতৰতে তেখেতসকলৰ একাউণ্টত সোমাব, আৰু 6 মাহৰ পিছত 25,000 তেওঁলোকৰ একাউণ্টত সোমাব। গতিকে সেইটো এটা সুন্দৰ পদক্ষেপ। যি সময়ত আমাৰ পৃথিৱী আজি গ্ল'বেল ৱাৰ্মিং হৈছে, ছেপ্টেম্বৰ মাহতো আজি 37ৰ আপ হৈ গৈছে, 40 ডিগ্ৰী লাগি গৰম হৈছে। গতিকে এই সময়ত আমি সকলোৱে মিলি পেলাই আমাৰ পৃথিৱীখন বচোৱাৰ কাৰণে কাম কৰিব লাগে। আৰু গছ পুলি ৰুলে আমাৰ বায়ুৰ পৰা আদি কৰি মানে আমাৰ যি পৃথিৱী সেইটো জীয়াই থাকে সেইটো সকলোৱে জানে। গতিকে সেইটো এটা সময়ৰ সিদ্ধান্ত, সময়ৰ কাম বুলি আমি ক'ব বিচাৰোঁ। গতিকে মই এচুৰেঞ্চ দিছোঁ মোৰ 32 নং ভেৰগাঁও সমষ্টিত যিসকলে ক্লাবে গছপুলিটো পাইছে তথা গ্ৰীণ বড়োলেণ্ড মিছনৰ যোগেদি অন্তৰ্ভুক্ত হৈছে, সকলো ক্লাবক মই চোৱা চিতা কৰিম, আৰু সকলোৱে যাতে গছপুলিটো জিৰ' মৰ্টেলিটি, এটাও গছ যাতে নমৰে সেইটো লক্ষ্য ৰাখে, মই আৰু সেইটোও মই চোৱা চিতা কৰিম। আজি যিটো অনুষ্ঠান ইয়াত অনুষ্ঠিত কৰিছে মই সকলোকে ধন্যবাদ জনাইছোঁ, কাৰণ সকলোৰে আত্মাৰ লগত এটা লিংক থকা আঁচনি আমাৰ অনাৰেবল চিফ ছাৰৰ নেতৃত্বত সমগ্ৰ বিটিআৰত লঞ্চ কৰা হৈছে। 2023-24 পৰাই আমি এইটো আঁচনি গ্ৰহণ কৰিছোঁ, আৰু 2023-24 আমি ইতিমধ্যে খুব নিয়াৰিকৈ আমি 75 ক্লাবৰ মাজত প্ৰায় 30,000 ছেডলিং আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আপোনালোকে যিবিলাক পুলি দেখিছে একে সমপৰ্যায়ৰ পুলি আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ, কত ইয়াতকৈ মানে বিল' ষ্টেণ্ডাৰ্ডৰ পুলি আমি ডিষ্ট্ৰিবিউশ্যন কৰা নাই, যাতে আমি এক্সপেক্ট কৰিছোঁ জিৰ' মৰ্টেলিটি, অৰ্থাৎ যাতে আমি এটা গছো আমাৰ নমৰাকৈ থাকে, সেইটোৱে আমাৰ উদ্দেশ্য।
আৰু সমগ্ৰ বিটিআৰখনত চিফ ছাৰৰ যিটো ভিজন টু মেক বিটিআৰ এ গ্ৰীণ পিচ এণ্ড স্মাৰ্ট বড়োলেণ্ড তাৰে এটা পাৰ্ট এইটো গ্ৰীণ মিছনটো তো গতিকে আমি গোটেই টাৰ্গেটটো হৈছে আমাৰ 1000 আমি মানে হেক্টৰ আমি কভাৰ কৰিব লাগে গোটেই বিটিআৰত উইদিন 3 ইয়াৰ্ছৰ ভিতৰত য'ত আমাৰ 4 লাখ আমি চেপলিং লগাম এনেকুৱা ধৰণৰ আৰু য'ত আমাৰ 30,000 আমি ভলণ্টিয়াৰ আমি ক্ৰিয়েট কৰিম যিখিনিক আমাৰ গ্ৰীণ ব্ৰিগেড বুলি আমি নামাকৰণ কৰিম তেওঁলোকক লৈ আমি আগবাঢ়ি যাম কাৰণ আপোনালোকে জানে যে ইউথ ক্লাবখিনি যদি জড়িত হৈ থাকে তেতিয়াহ'লে মানে তাত মানে তেওঁলোকে যদি মেনেজমেণ্টৰ দায়িত্বটো লয় তেতিয়াহ'লে ডেফিনেটলি ইয়াত কোনো ধৰণৰ মৰ্টেলিটি নাথাকিব মই যিটো অনুভৱ কৰিছোঁ অনাৰেবল চিফ ছাৰে যিটো অনুভৱ কৰিছে আৰু আপোনালোকৰ ইয়াত আমাৰ অনাৰেবল EM ছাৰ যিজন তেখেতৰ যিটো নেতৃত্ব সবল নেতৃত্বত মই আজি দেখিলোঁ যে আটাইখিনি মানুহ একত্ৰিত হৈ আছে আৰু তেখেতৰ নেতৃত্বতে মই ভাবোঁ এইটো তেখেতে যেনেকৈ ভগাই দিছে যে প্ৰত্যেক ক্লাবত 4জন 5জন মেম্বাৰে মানে তেওঁলোকৰ নিজৰ নিজৰ পুলিখিনি ধুনীয়াকৈ চোৱা চিতা কৰিব 5জন মানুহক দায়িত্ব দিছে মই ক'তো দেখা নাই তেনেকুৱা গতিকে সেই দায়িত্ব যিহেতু তেখেতে ভগাই দিছে তেখেতৰ এটা ৰেছপনচিবিলিটি আছে গতিকে মই ভাবোঁ এইটো আমাৰ ছাকচেছ হ'ব আৰু আমি এটা ব্যৱস্থা কৰিছোঁ যে যাতে মেনেজমেণ্ট কৰাত যাতে অসুবিধা নহয় কোনো ক্লাবত তাৰমানে তেওঁলোকক আমি 50,000 টকাকৈ দিম আমি দুটা ইনষ্টলমেণ্টত দিম এটা আমি 25,000 দিম উইদিন 3 মান্থছৰ ভিতৰত আকৌ নেক্সট ছমাহৰ ভিতৰত এটা প্ৰগ্ৰেছ ৰিপৰ্ট আমি তেওঁলোকৰ পৰাই ল'ম আমাৰ বিটিআৰ ফেলো যিখিনি আছে ডিষ্ট্ৰিক্টৰ আছে ব্লকৰ আছে তেওঁলোকে এই যিখিনি আমি পুলি দিলোঁ এইখিনিৰ ওপৰত তেওঁলোকে এটা ছাৰ্ভে কৰিব ছাৰ্ভে কৰি তেওঁলোকে আমাক ৰিপৰ্ট দিব লাগিব আৰু সেই ৰিপৰ্টটোৰ ওপৰত বেছ কৰিহে আমি তেওঁলোকৰ মানে বাকী থকা পইচাখিনি আমি ৰিলিজ কৰি দিম তো গতিকে এইটো এটা আঁচনি দ্বিতীয়তে এটা আঁচনি আছে আমাৰ এডপশ্যন অফ ভিলেজ ইম্পৰ্টেণ্ট মানে স্কিম আমি লঞ্চ কৰিছোঁ সেইটো আমি সদ্যহতে আমি টুৰিষ্ট লোকেশ্যন যিবিলাক আছে বগামাটি হওক সৰলপাৰা হওক তাৰপিছত আপোনাৰ বাওখুংৰি আছে বাওখুংৰিত মই ইতিমধ্যে গৈছোঁ আৰু মানাহ আছে মানাহত আমাৰ 27 তাৰিখে প্ৰগ্ৰেম আছে যদি কোনোবাই ভাবে যাব পাৰে তাত বৰংগাবাৰী যিখন ভিলেজ আছে সেইখন ভিলেজ আমি এডপ্ট কৰি লৈছোঁ 30টা ভিলেজ আমি এই বছৰ আমি এডপ্ট কৰি ল'ম তাৰে আৰম্ভণিটো হ'ব আমাৰ 27 তাৰিখে হ'ব বৰংগাবাৰী তাৰপিছত আমি হৰিণাগুৰিত যাম তাতো মই অবজাৰ্ভ কৰিছোঁ দেখিছোঁ তাত কোনো ধৰণৰ প্লেণ্টেশ্যন নাই বিউটিফিকেশ্যনৰ কাৰণে প্লেন নাই তাৰপিছত মানুহ শ্বেড ট্ৰী কিছুমান লাগে চাৰ কাৰণে তেনেকুৱা ধৰণৰ প্লেণ্টেশ্যন নাই তো তেনেকুৱা টাইপত আমি প্লেণ্টেশ্যনবিলাক আগবঢ়াই নি আছোঁ আৰু আপোনালোকে জানি ভাল পাব যে সমগ্ৰ বিটিআৰত আমি এটা ষ্টাডি কৰিছোঁ নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি লৈ পেলাই কাৰণ তেওঁলোকে যিটো ষ্টাডি কৰিছে ইয়াতে গ্ৰাউণ্ড ৱাটাৰ আজি যিটো দেখিছে খেতি পথাৰত মানে পানী নাই এই মানে ছেপ্টেম্বৰৰ লাষ্ট পৰ্যায়ত মানে 40 ডিগ্ৰী চেণ্টিগ্ৰেড কল্পনা কৰিব নোৱাৰে গতিকে গোটেই বস্তুবোৰ হৈছে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে য'ত মানে গছটো হৈছে এটা মানে প্ৰধান আহিলা मोनसे फोसावथाय बाजास्पाइग्लानो गोसो गुदुं सुबुंफोरनि थाखाय मोजां खौरां क'क्राझार जिल्लानि सिङाव थानाय आउटलेट दतमायाव दावहारु अट' एजेन्सि श'रुमा 22 सेप्तेम्बरनिफ्राय 22 सेप्तेम्बरसिम फुजा धामाका अफार ल'न एन्ड एक्सचेन्ज मेलानि खाबुफोर होगासिनो दं आउटलेट दतमा दावहारु अट' एजेन्सि श'रुमा बायगिरिफोरनो लेस डाउन पेमेन्ट होनाय जागोन नोंथांमोना दतमायाव थानाय दावहारु अट' एजेन्सि फेस्टिव आउटलेट ब्रान्च श'रुमाव होबाय थानाय फुजा धामाका अफार ल'न एन्ड एक्सचेन्ज मेलायाव फैनानै नोंथांनि लुबैनाय बाजाजनि बाइकखौ लांफैनो हागोन दावहारु अट' एजेन्सि श'रुमा लाबोनाय अफारा जाबाय जेरै गंनै हेलमेट फ्रि 5 लिटार पेट्रल फ्रि एसुआर गिफ्ट्स आरो गासैबो मडेलनि एक्सचेन्ज खाबुआ एभाइलेबल जागोन आरो 500 रां होग्रोनानै गोसोबादि बाइकखौ आवग्रिनानैबो दोननो हागोन लोगोसे स्मार्ट वाच इयारफन बेग आरो ब्लेंकेट बेफोर मोनब्रै प्राइसफोरखौ जायखिजाया मोनसे बासिना लानो हागोन आबुङै मिथिबावनो थाखाय 9854092134 8638863 481 बे जानबुं नाम्बाराव खौरां लाहरनो हागोन